নমস্কাৰ বন্ধুসকল, মই পুনৰ আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰত আহিবলৈ ওলাইছোঁ। মই আপোনালোকক আজি দেখুৱাব বিচাৰিছোঁ মই কেনেকৈ কি ধৰণে ভেকচিন ইউজ কৰি আছোঁ, কি ঔষধ মই ইউজ কৰি আছোঁ, মই আপোনালোকক আজি ওচৰত দেখুৱাম। আহক চাওক, মই আজি ভেকচিন মোৰ যিখিনি কয়লাৰ পোৱালি, মোৰ সেই কয়লাৰ পোৱালিক মই এই ভেকচিনটো ইউজ কৰি আছোঁ। এইটো IBD ভেকচিন হয় আৰু IBD ভেকচিন বুলি কোৱা হয়, আৰু তাৰপিছতে গাম্বুৰু ভেকচিন বুলিও কোৱা হয় এই বস্তুটো। এইটো চাওক আপোনালোকে, আমি কিদৰে এইটো আমি মিলাওঁ। এটা আপোনালোকে এনেই কম দামী চিৰিঞ্জ এটা ল'ব, তাৰপিছত আপুনি এইটো এনেকৈ এইটো খুব ভাল ধৰণে এইটো এনেকৈ মিলাই ল'ব ধুনীয়াকৈ। আৰু এইটো আমি এই ঔষধটো আমি পানীত মিলাই দিওঁ। আৰু প্ৰথমতে আমি যিটো নেকি ৰাণীখেত ভেকচিন হয়, এইটো ৰাণীখেত ভেকচিনটো আমি ইহঁতক চকুত দিওঁ। আৰু আমি ফাৰ্মলৈ যাওঁ, ফাৰ্মত দেখুৱাওঁগৈ আপোনাক। কৰিলি নাই? অ'কে কৰিলে? নমস্কাৰ বন্ধুসকল, মই পুনৰ আকৌ নতুন ভিডিঅ' এটা আপোনালোকৰ ওচৰত আহিবলৈ ওলাইছোঁ। মই আপোনালোকক আজি দেখুৱাব বিচাৰিছোঁ মই কেনেকৈ কি ধৰণে ভেকচিন ইউজ কৰি আছোঁ। চাওক বন্ধুসকল, আমি ইহঁতক প্ৰথমতে ভেকচিনেশ্যন কৰোঁ 6 দিনত। তাৰপিছতে ইহঁতক আমি ভেকচিন দিওঁ, আমি যিটো নেকি ৰাণীখেত বুলি ভেকচিন আছে, আপোনালোকে চবতে এভেইলেবল হয়। এইটো আপোনালোকে মেডিচিন দোকানৰ বা ফাৰ্মাচী বা যিবিলাক নেকি ভেটেনেৰী ফাৰ্মাচী থাকে সেইবিলাকত পোৱা যাব। তাৰপিছতে তুমি এইটো ৰাণীখেতটো দিওঁ আমি প্ৰথমতে। তাৰপিছতে আকৌ 2 নম্বৰ দিওঁ আমি 13 দিনত আমি যিটো নেকি গাম্বুৰু ভেকচিন, আমি গাম্বুৰু ভেকচিনটো দিয়া হয়, যিটো নেকি ধৰ আজি মই দি আছোঁ। আৰু চাওক, আমি ইহঁতৰ মেইনলি ৱেইট হয়গৈ ধৰ 45 দিনৰ মূৰত আপোনাৰ 1 কেজি 500 বা 1 কেজি 400 এনেকুৱা ৱেইট মাৰে। আৰু ইহঁতক আমি কি ঔষধ খুৱাই আছোঁ মই আপোনালোকক সেইটোও জনাম। আপোনালোকক মই ইহঁতক ঔষধ খুৱাই আছোঁ। প্ৰথমতে মই ইহঁতক ORS, যেতিয়া নেকি নতুন পোৱালি অনা হয় তেতিয়া মই ইহঁতক ORS দিওঁ। আৰু আবেলি সময়ত দিওঁ ইহঁতক মই মাল্টিষ্টাৰ, যিটো নেকি ভিটামিন A। তাৰপিছতে এদিন খালী পানী দি আকৌ নেক্সট দিন আমি ভেকচিন দিওঁ। তাৰপিছতে আকৌ পিছদিনাখনো আমি খালী পানী ৰাখোঁ। তাৰপিছত আকৌ ঔষধ কেনেকৈ কৰি আছোঁ এইটো মই আপোনাক জনাম। প্ৰথমতে ইহঁতক যেতিয়া নেকি নতুন পোৱালি আনো তেতিয়া আমি ইহঁতক 4 দিনৰ কাৰণে দিওঁ ৰাতিপুৱা টাইমত ORS আৰু আবেলি সময়ত মাল্টিষ্টাৰ, যিটো নেকি ভিটামিন A। আৰু নেক্সট খালী পানী দিওঁ। তাৰপিছত নেক্সট আকৌ আমি যিটো নেকি ৰাণীখেত ভেকচিন, সেইটো আমি ভেকচিনেশ্যন কৰোঁ। তাৰপিছতে আকৌ আমি পিছদিনাখন খালী পানী কৰোঁ। তাৰপিছত আকৌ আমি নেক্সট 4 দিনৰ কাৰণে আকৌ আমি এটা ইহঁতৰ ভিটামিন এটা মাল্টিষ্টাৰ জেনিপ্লেক্স আৰু কেলছিয়াম, জেনিপ্লেক্স আৰু কেলছিয়াম ইউজ কৰোঁ। তাৰপিছত আকৌ আমি ইহঁতক 2 নম্বৰ ভেকচিনটো দিয়া হয়, যিটো নেকি গাম্বুৰু ভেকচিনটো। তাৰপিছত আকৌ আমি নেক্সট দিন খালী পানী কৰোঁ। খালী পানী কৰি আকৌ পিছদিনাখনৰ পৰা আপোনাৰ যিটো নেকি আমি চাৰ্কোবল বুলি কওঁ। আৰু তাৰপিছতে ইহঁতক দিওঁ লিভাৰ টনিক। আজি ইহঁতে খুব থূপ পাতিব। ভিডিঅ'টো ভাল লাগিছে, প্লিজ এটা লাইক
আৰু এটা কমেণ্ট বা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যদি আপোনালোকে নতুন নতুন ভিডিঅ' চাম বুলি ভাবি আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো বজাবলৈ নাপাহৰিব ধন্যবাদ